হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে আৰু মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই বৰ্তমান মাহঁতৰ ঘৰতে আছোঁ। কাইলৈ যাম আৰু ঘৰত, কাইলৈ যোৱা হ'ব। তো বিহু চলি আছে, বিহু কওঁতে বিহু যাবৰে হ'ল। তো বিহুলৈকে নাথাকোঁ বুলি ভাবিছিলোঁ ঘৰত, তো থাকিলোঁ আৰু মাহঁতে ৰখালে, তাৰপিছত থাকিলোঁ ঘৰত সেনেকৈ। তাৰপিছত থাকি মেলি সেয়া কাম বন কৰি ওলাবই পৰা নাই, ঘৰত ইটো সিটো আলহী আহি আছে এনেকৈ চাহ তাহ দিওঁতে মেলোঁতে। তো এতিয়া অকণমান ওলাই যাওঁ, মানে মাতিছে ওচৰৰ পেহীহঁতে খুৰীহঁতে। তো অকণমান ওলাই যাওঁ আৰু এইফালে বিহু পাৰ্টিও আহিছে, আপোনালোকক দেখুৱাম। আমাৰ ছোৱালীও বিহু মাৰিব গৈছে, তো ভিডিঅ'টো চাই থাকিব। আমি ফুৰিব যাব ওলাইছিলোঁ, তো আমাৰ ছোৱালী একদম উৎপাত লগাই আছে, বিহু নাচে। বিহু পাৰ্টিটো আহিছে সিহঁতৰ, আমাৰ গাঁৱৰে মানে ল'ৰা ছোৱালীখিনি। তো বিহু পাৰ্টিখিনি আহিছে, তো তাই একদম নাচিবৰ কাৰণে উৎপাত হৈ আছে। ওচৰতে বেছি দূৰ যোৱা নাই আমাৰ ছোৱালী। তো তাই ওলাই গৈছিলে সেনেকৈ, ওলাই গৈ পেলাই অকণমান এঘৰত গাই আহিছে। এতিয়া আমাৰ ঘৰত গাব মানে সিহঁতে নাগাওঁ বুলি কৈছিলে, কাইলৈ গাব গাঁওখন কাইলৈ গাম বুলি কৈছিলে, কিন্তু আমি কাইলৈ ঘৰত যাম, সেইবাবে আজিতে গাবলৈ সিহঁতক মানে জোৰ কৰিছোঁ আৰু। মই বোলো আজি আমাৰ ঘৰত গাই দিয়া, আমি নাপাম তোমালোকক চাবলৈ, আজিতে গাই দিয়া। তো আমাৰ ছোৱালীও নাচিবলৈ আশা কৰি আছে, সেইকাৰণে তো সিহঁতক নচোৱাম এতিয়া। তেনেহ'লে ব'লক আমি বিহু চাওঁ। আমাৰ ছোৱালীয়ে এবাৰ কিন্তু তাৰমানে প্ৰথম বিহু মাৰিছে, সেইবাবে দেখুৱালোঁ আপোনালোকক। আৰু তাৰমানে বেচেৰাহঁতৰ ভাগৰ লাগিছে বোলে। তাৰমানে দিনটো ঘৰে ঘৰে হুঁচৰি গাই ভোক লাগিছে, তো কেইটামান আকৌ ভাত খাবলৈ গ'ল। তো এহেঁতকেইটাই গালে বিহু। তো সেয়াই আৰু ভাল লাগে আমিও আগতে এনেকৈ বিহু মাৰিছিলোঁ সৰুতে, তো মনত পৰি গৈছে আমাৰো। চ' সেয়া সিহঁতক এনেকৈ তামোল পাণৰ বটা দি পেলাই সিহঁতক বিদায় দি পেলাই আমি পেহীহঁতৰ ঘৰলৈ গ'লোঁ। পেহীহঁতৰ ঘৰলৈ আহিলোঁ, পেহীহঁতৰ ঘৰত আহি বহি আছোঁ সেনেকৈ। তাৰমানে পেহী চাহ বনাই আছে এতিয়া, চাহ তাহ খাওঁ এতিয়া। চাহ তাহ খাই পেলাই যাওঁ আৰু কথা পাতি আছোঁ। এইফালে কি চাই আছোঁ তই? মুখখন কেনেকুৱা কৰি আছে চাচোন। এইটো আমাৰ তাৰমানে পেহীৰ নাতিনীয়েক, মানে মোৰ পেহীৰ ছোৱালীৰ ল'ৰা, মানে মোৰ বাইদেউ হয়, মোতকৈ ডাঙৰ। আৰু আমাৰ ছোৱালী চাওকচোন, এইফালে সেই তাইৰ লগ এজনী পাইছে, লগজনীৰ লগত এনেকৈ নাচি আছে এইয়া। আৰু এয়া পেহীহঁতৰ তাৰমানে সেয়া ঘৰ বনাই আছে, ঘৰটো কমপ্লিট হোৱা নাই আৰু বনাই আছে। এতিয়া এইটো কমপ্লিট হোৱালৈকে এনেকৈ ইয়াতে এনেকৈ চালি দি এইফালে এনেকৈ আছে। তো এইটো বনাই আছে। পেহীৰ ল'ৰা মানে বাহিৰত থাকে, তো সি আহিব এইকেইদিনতে। তো থকা হ'লে দেখুৱালোঁ হ'লে আপোনালোকক। আৰু পেহীক দেখুৱাম ৰ'ব, পেহী চাহ বনাই আছে। আৰু এইফালে আমাৰ হাজবেণ্ড বহি আছে। হাজবেণ্ডক ক'লোঁ কিবা ক'বলৈ, কিন্তু নকয় বোলে, কেমেৰা সন্মুখত নাহে, খুব লাজ কৰে, সেইবাবে একো নক'লে। মানে বিহুলৈকে আমি থকা কথা নাছিলে, তো থাকিলোঁ আৰু থাকিবলগীয়া হ'ল। পাছত মোৰো মন নাছিল, তাৰমানে ছোৱালী স্কুল খুলিলে, মই ইয়াতে আছিলোঁ আৰু দেউতাক তাত আছিলে, আমাক থৈ পেলাই গুচি গৈছিলে। তাত গুচি গৈ পেলাই তাতে এডমিশ্যন দিলে 27 তাৰিখে। ৰিজাল্ট দিলে, ৰিজাল্টটো তাতে ল'লে দেউতাকে। আৰু ৰিজাল্টটো লৈ মেলি এডমিশ্যন দিয়া হোৱাই নাই, মই গৈহে এডমিশ্যনটো ল'ম। তো স্কুল ক্ষতি গ'ল কেইদিনমান, তো লছ হ'ল অলপমান, কিন্তু উপায় নাই আৰু। বিহু বুলি থাকিলোঁ, তেনেকৈ অহা নহয় মোৰ ঘৰলৈ, বছৰৰ মূৰত অহা হয়। তথাপিও থাকিলোঁ আৰু এইবাৰ, মাহঁতেও জোৰ কৰিলে। তো ছোৱালীও তেনেকৈ দেখা নাছিল। আমাৰ সেইফালে ইমান মানে নলবাৰী আমাৰ সেইকণত আচলতে চাইডে হয় পাতে বিহু, কিন্তু আমাৰ সেইকণত ইমান এইবিলাক মানে গৰু বিহু কেনেকুৱা সেইবিলাক ইমান বুজি পোৱা নাছিলে, দেখা নাছিলে ছোৱালীয়ে। তো সেইকাৰণে দেখুৱালোঁ আৰু তাইও চালে, ভাল পালে। আৰু সেয়া সেনেকৈ থাকিলে। তাৰপিছত আমাৰ হাজবেণ্ড আহিলে, মানে গৰু বিহুৰ আগদিনা, উৰুকাৰ আগদিনা আহিছে আমাক নিবলৈ। তো এইকেইদিন থাকিলে, এনেকৈ আছোঁ। তাৰপিছত কাইলৈ যাম আৰু, কাইলৈ যাবৰ হৈ গ'ল। তো যাব মন নাই, তথাপিও যাবই লাগিব, ইয়াতো থাকিব নোৱাৰোঁ সদায়। তো যাম আৰু নিব আহিলে। তো সেয়াই আৰু আপোনালোককো দেখুৱালোঁ সৰু সুৰাকৈ আমাৰ ঘৰুৱা কিছুমান পৰিৱেশ বিহু বুলি। আশা কৰোঁ ভিডিঅ'বোৰ চাই ভাল পাইছে। যদি ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি যাব নাপাহৰিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, মোক আগলৈ আগবাঢ়ি যোৱাত সহায় কৰক। সেয়াই আৰু চাহ তাহ খালোঁ আমি, চাহ তাহ খোৱা আপোনালোকক নেদেখুৱালোঁ আৰু, দেখুওৱা নহ'ল। তো চাহ খালোঁ, তামোল খাই আছোঁ আৰু এতিয়া আছোঁ। সন্ধিয়া হ'ল আৰু যাওঁ। আপোনালোকক আমাৰ নামঘৰটো দেখুৱাই দিওঁ। সেইখনৰ নামঘৰৰ ওচৰতে আমাৰ পেহী, তাৰমানে আমাৰ গাঁৱতে বিয়া হৈছে, ওচৰতে আমাৰ এইটো মূৰৰ পৰা সেইটো মূৰ। তো এইটো নামঘৰ, সেই নামঘৰত সন্ধিয়া চাকি মানে বন্তি লগাই এতিয়া সেৱা কৰি আছে নামঘৰীয়াই। দবা কোবাব এতিয়া, আপোনালোকক এইটো সময়খিনি দেখুৱাই দিওঁ। এভাগ নামঘৰ আমাৰ।
নামঘৰৰ ভিতৰৰ ভাগ আপোনালোকক দেখুৱাব পাৰিলোঁ হয়, মানে মণিকূট ভাগ ধুনীয়াকৈ দেখুৱাব পাৰিলোঁ হয়, কিন্তু ভাত খালোঁ, ভাত তাত খাই পেলাই অলপ সোমাবলৈ বেয়া লাগিল, সেইবাবে নোসোমালোঁ আৰু নামঘৰৰ ভিতৰত, তো আঁতৰৰ পৰাই দেখুৱালোঁ। এইভাগ হৈছে আমাৰ ৰাইজৰ নামঘৰ আৰু ইয়াতে ভাওনা কৰা যায়, ভাওনা হৈ থাকে, তো সেইকাৰণে দেখুৱাই দিলোঁ বহুত দিনৰ মূৰত এনেকৈ দবাৰ মাত শুনিছোঁ আৰু দবা কোবাইছে, সেইখিনি টাইমত ভাল লাগে, তো ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ। আৰু আমাৰ ৰাইজে কালি চনকীৰ্তন গাইছিলে, মানে হুঁচৰি নাগায় আৰু ৰাইজে ৰাজহুৱাভাৱে চনকীৰ্তন গাই ঘৰে ঘৰে, তো আপোনালোকক দেখুৱাই দিওঁ। কালি মই অকণমান ক্লিপ লৈ থৈছিলোঁ, তো চাই লওঁ। আহি আছে, তো আমি সেয়া ঢাৰি পাৰি দি আছোঁ, তো আহিব, মই আপোনালোকক দেখুৱাম আমাৰ এইফালে চনকীৰ্তন কেনেকৈ গায় বিহুত, তো চাব ভিডিঅ'টো। আৰু এয়া ভকতসকল আহিলে, অহাৰ পিছত আমি এনেকৈ চাকি ধূপ লগাই শৰাইত তামোল পাণ আগবঢ়াই পেলাই আমি পোনপ্ৰথমে ভকত সেৱা কৰিলোঁ, তাৰপিছত তেওঁলোকে নাম আৰম্ভ কৰিব, তো চাই থাকিব। এয়া চনকীৰ্তন সামৰণি মাৰিলে আৰু এয়া মাহঁতে শেষত সকলোকে ভকতসকলক চাহ দিলে, চাহ খালে সকলোৱে। এজনী আমাৰ পেহী হয়, মানে আমাৰ দেউতাৰ ভনীয়েক এজনীয়ে হয়, এজনীয়ে ভনীয়েক, মানে এজনী ছোৱালী দেউতাহঁতৰ, তাকো ওচৰতে বিয়া হ'ল, দূৰলৈ যাব নোৱাৰিলে, গাঁৱতে বিয়া হৈছে, তো সেয়া আৰু আহিলোঁ কথা। তাৰমানে সেয়া লগ পাই পেলাই সেই খালি নচা বগা দেখিছেনে, একদম নাক দুঘৰমান আছে খুৰীহঁতৰ ঘৰ ওচৰত, সন্ধিয়া ফুৰি আহি ৰাতি এনেকৈ বিহু পাৰ্টি আহিলে বিহু মাৰিবলৈ, তো বিহু চালোঁ, বৰ ধুনীয়াকৈ নাচিছিলে নাচনীকেইজনীয়ে, তেনেহ'লে বিহুটো চাওঁ আহক।
কাটি দিয়া সঁচাকৈ ভাল লাগিলে এওঁলোকৰ বিহু চাই একেবাৰে মানে মোৰ শৈশৱলৈ মনত পৰি গৈছে আমিও এনেকৈ গাইছিলোঁ বিহু সেইকাৰণে তো ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ বিহুটো ভাল লাগিল গতিকে বিহু নেদেখুৱালে নহ'ব যিহেতুকে বিহু আৰু সেইবাবে দেখুৱালোঁ আপোনালোকেও চাওক উপভোগ কৰক হুঁচৰিটো সেইবাবে দেখুৱালোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক সকলোৱে আৰু ছাবস্ক্ৰাইব কৰি মোৰ আগলৈ আগবাঢ়ি যোৱাত সহায় কৰক মৰম কৰক ছাপোৰ্ট কৰক আপোনালোকে তাকে আশা কৰোঁ তেনেহ'লে আমি পুনৰ লগ পাম অন্য এটি নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ